নমস্কাৰ অসমবাসী ৰাইজ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা কঁঠালৰ ৰেচিপি কেনেকৈ বনাই আপোনালোকক দেখুৱাম। কঁঠালটো মই প্ৰথমে কাটি লৈছোঁ। এনেকৈ টুকুৰা টুকুৰা কৰি লৈছোঁ। এয়া মোৰ হৈ গ'ল। কঁঠালখিনি মই বইল কৰি ল'লোঁ। বইল কৰি পেলাই এতিয়া মই এইটো গুচাই দিছোঁ। এইটো এনেকৈ গুচাই দিছোঁ। এইটো 10 মিনিটমান বইল কৰিলোঁ। বইল কৰি পেলাই এইটো এনেকৈ গুচাই দিছোঁ। হৈ গ'ল। ইয়াতে মই আলু ল'লোঁ, আলু কেইটুকুৰমান লৈছোঁ। তাৰপিছত এইটো নিমখ, ইয়াতে মই এটা পিঁয়াজ কাটি ল'লোঁ। তাৰপিছত এইখিনি গোটা মছলা মই পিহি ল'লোঁ। ইয়াতে তেজপাত দুখিলা লৈছোঁ আৰু এইটো আদা ৰচুনৰ পেষ্ট ল'লোঁ। ইয়াতে হালধি আৰু জিৰা পাউডাৰটো অলপ গুলি লৈছোঁ ইয়াতে। তাৰপৰা এইকেইটা শুকান জলকীয়া লৈছোঁ আৰু এইখিনি গুচাই মেলি কঁঠালৰ চব্জিটো গুচাই মেলি এইটো তেলটো মই গৰম কৰি লৈছিলোঁ। তাৰপিছত ইয়াতে মই পিঁয়াজ দিছোঁ। তেজপাত টুকুৰা দি দিছোঁ আৰু শুকান জলকীয়া দি দিছোঁ। পিঁয়াজটো অলপ ৰঙা হ'ব দিছোঁ। গোটা মছলাটো দি দিছোঁ। ইয়াতে হালধি আৰু জিৰা পাউডাৰ এইখিনি অলপ গুলি লৈছিলোঁ, ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত এইটো আদা ৰচুনৰ পেষ্টটো দিছোঁ। নিমখখিনি ইয়াতে দিয়ে লৈছোঁ। মই ইয়াতে আলু কেইটুকুৰা দি দিছোঁ। কঁঠালে বইল কঁঠাল দি দিছোঁ।
সোৱাদ অনুসৰি বস্তুবিলাক দিব। আপোনালোকে জোখৰ মতে তেনেকৈ মানে সোৱাদ অনুসৰি বস্তুবিলাক দি ল'ব পাৰিব। তাৰপিছত ইয়াতে মই অলপ ৰেড চিলি গুড়া দিছোঁ, জ্বলাও দিছোঁ। ইয়াতে অলপ এতিয়া পানী দিম, পানীটো অকণ বইল কৰি পেলাই থৈছোঁ, বইলৰ পানীটো দি দিম। অলপ পানীখিনি অকণমান সিজিব দিছোঁ। মই অকণমান ঢাকি দিছোঁ, আঁতৰাই দিছোঁ, অকণমান গুচাই দিছোঁ অলপ। সিজিছে অলপ অকণমান দেৰি লাগিব আৰু। সেইখিনি হৈছে আৰু। এনেকৈ মই বনোৱাৰ দৰে আপোনালোকে এনেকৈ বনাই পেলাই খাই চাবচোন কেনেকুৱা লাগে। অকণমান ঢাকি দিছোঁ, ঢাকনিখন মই উঠাই দিছোঁ। হৈছে হ'লেও হৈ গৈছে, অলপ গ্ৰেভি টাইপত থৈ দিছোঁ। হৈ গ'ল আলু সিজিলোঁ, হৈ গৈছে। মই অকণমান ঢাকি দিছোঁ। আজি এইবোৰ কঁঠালৰ ৰেচিপি এইটো বনোৱা শেষ হ'ল, হৈ গ'ল। আপোনালোকে সহায় সহযোগিতা কৰি থাকিব, যাতে মই আগলৈ এনেদৰে ভিডিঅ'বিলাক কৰি যাব পাৰোঁ। ইমানতে মোৰ ভিডিঅ'টি শেষ কৰিলোঁ।